বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে কমলা পছন্দ अनोखा स्वाद ৰখাল আপুনি ঘৰতে তিয়াইছিল নে নিজ হাতেৰে গ্ৰীণ মটৰ আৰু বাদাম পিয়াজ ওলাইছে যে হা মোৰ প্ৰসাদত জলকীয়া ওলাইছে দেখোন হে জলকীয়া কেনেকে ওলাল এইটো সময়ত শাক পাচলিও খাব পাৰ বেলেগৰ পৰা ফল মূল খাব পাৰ ভিটামিনৰ টেবলেট খাব পাৰ ৰাতি জলদস্যুটো খাব পাৰিছে খাব এই পইচাটো দিয়কচোন মই বজাৰ কৰি থৈ দিম দিয়কচোন তই বজাৰটোত ইমান কিয় লাগি আছে ইমান বেয়া দিনত আমি আপোনালোকৰ পৰা বজাৰ কৰি 2 পইচা নামাৰিলে আমি কেনেকৈ চলিম ছাৰ মোৰ পৰা বাৰু মাৰিবি দোকানীয়ে যে তোক আকৌ বেঙেনা দিব বেঙেনাক বেঙেনা দিব পাৰিছে তই প্ৰসাদত পিঁয়াজ দি অনা মানুহে ক'লে চলি ভুল হয় আৰু বজাৰটো কওঁ দিয়কচোন দিয়কচোন তই বস্তু চিনি পাবি দোকানত চব বস্তু মই বজাৰ কৰোঁ তই ভাল চাউল চিনি পাবি দোকানত চব চাউলচোন মই আনো জহা চাউল চিনি পাবি এইটো চাউল চিনাকি হ'বলৈ বেছি ভালহে ছাৰ গাটো জহা জহা গোন্ধাই আজি মানে জহা দিয়ে এসাঁজ যাব খাচী অকণমান খাওঁ বুলি ভাবিছিলো আছো চাউলটো মই আনিম দিবনে চিনি পাবিতো ধুনীয়াকৈ চিনি পাব ধৰ জহা চাউল আনিবলৈ গ'লি দোকানীয়ে বেলেগ চাউল তোক জহা বুলি কৈছে তই কেনেকে আনিবি ধুনীয়াকৈ গোন্ধি চাম চাউলটো যদি জহা জহা গোন্ধাইছে জহা চাউল যদি গা গোন্ধটো নাপায় বেলেগ চাউল নানো বুলি ক'ম দোকানীয়ে বেলেগ চাউল তোক জহা বুলি কৈছে তই গোন্ধ নাই পোৱা বুলি ক'লে দোকানীয়েতো তোক ডাইৰেক্ট কৈ দিব তোৰ কৰোণা হৈছে বুলি তেতিয়াহ'লে এটা কাম কৰোঁ জহা খাচী কেচেল মুৰ্গী আৰু 22 মুঠি চাউল দুটা মানুহ 22 মুঠি চাউলৰ ভাত খাবি এমুঠি দুমুঠি 22 মুঠি নহয় চাউলটোৰ নাম 22 মুঠি হাচনা হানা টাইপ দীঘল যা কৈছা পটকে গাটো ধুই আহ যা যা সেই মুৰ্গী আৰু 22 মুঠি খায় কি হৈছে কেঁচাই মোক নদীত পেলাই দিবলৈ ধৰিছিল নহয় চাহ ভাগ্যহে মই বাচি আহিছো চিটুৱেশ্যন বিলাক ভাল নহয় এনেই ঘূৰি ফুৰা বাদ দে হয় চাহ আপুনি ক'লে যায় মই অলপ ওলাই যাওঁ কি হ'ল এয়া আপুনি কি কৰিছে মানে মুখত মৰা বস্তুচোন ভৰিত মাৰি থৈছিল হে মুখৰ মাছখনচোন ভৰিত ইউজ কৰিছে এখন মাস্ক ল'ৰা এইটো হাঁহি প্ৰেমত পৰি যাম কি হ'লনো নহয় মানে এনেকে শিলপৰা কপৌটোৰ দৰে ৰৈ আছা যে কি হ'লনো কিবা এটা ভাবি আছো তুমিও ভাবিব জানা এই এখন ডিটিপি মাৰি দেচোন মই কিন্তু ইনচিডেণ্টটো অলপ বেলেগ ধৰণৰহে দেখিছো আকৌ দেই তাকে ছাৰ গুচি গ'ল যে কি হ'ল ভৰি বিষ বেছিকে উঠিছে গ'লগে ছাৰৰ কিবা এটা দুখ লাগিছে বুজিছ দুখে লাগিছেতো দেখিছ জেগাত ধৰি দিলো আপোনাৰ কাৰণেহে দুখ লাগিছে মোৰ কাৰণে কেনেকে ঈশ্বৰৰ আগত সেই ৱাইন শ্বপৰ মুখৰ আগত মিছল চানা দিবহি দুখ নালাগি কি হ'ব কোনে ক'লেও তোক মই ৱাইন শ্বপৰ সন্মুখৰ মিছল চানা দিছো বুলি ই প্ৰসাদত গ্ৰীণ মটৰ বাদাম পিয়াজ জলকীয়া কথা ক'বলৈ আহিছে আৰু সেইসোপা মিছল চানা নহয় কি হ'ব তোৰ শেষটো কিমান বেয়াকে শেষ হৈ চাবি বুঢ়ী বয়সত তই লোকেল অকণৰ লগত পিয়াজ চিয়াজ দিয়া মিছল খাবলৈ বিচাৰিবি কিন্তু চুবাবলৈ তোৰ দাঁত নাথাকিব কাষৰ ঘৰে চুবাই দিব তই গিলিহে থ'ব লাগিব মুখখনত কিন্তু কিউটনেছ এটা আছে
আঙুলিকেইটা ফুটুকা ফুটুক যদিও মৰম লগা দেই কি হৈছে বাৰু মোৰ ভুল হ'ল তই মোৰ গাৰ পৰা হাত উঠালি যে বেলেগ বুলি ভাবিছে আৰু ৰচনা তই এইবিলাক কি কৰি আছ এইবিলাক কাম তই কৰিব লাগে নে মই কৰিব লাগে বেলেগ বুলি ভাবিছিল ওলাই আছোন তোৰ লগত কি যা ভুল হৈ গৈছে মোৰ গাত হাত উঠাও না মোৰ গাত হাত উঠাও কি হ'ল উঠত হাঁহি চকুত ভাৱনা মানে কি একো নাই প্ৰেমত পৰা নাইতো মাস্কৰ তলত ওঠৰ হাঁহি কেনেকে গম পালে আঠুকা এইবিলাক দিছো তই আঠুকা তোকটো ক কি হৈছে চাওকচোন ই মোৰ গাৰ ওপৰত হাত উঠাই দিলে নিজৰ বুলি মই এজনৰ গাত হাত উঠাইছো নে ই মোৰ গা ওপৰত উঠিছে ঐ চামাৰা দোকান বন্ধ কৰিলে যে ভাত খাবলৈ গৈছিলো আকৌ কেতিয়া তাত বন্ধ কৰিব 6টাত আপুনি ঘৰ কেতিয়া বজাত সোমাই দিয়েগে 8টাৰ আগে আগে তাৰমানে 6টাৰ পৰা 8টালৈকে দোকান লাৱাৰিছ কি লাৱাৰ নহয় 8টা বজাত ঘৰ ময়ো সোমাই দিওঁগে আপুনিও যাব কোনে মাৰ খাব এনেই ই কি কথা কৈ থৈ গ'ল ই তাৰমানে গৰা খহাব নাই আজিৰ পৰা দোকানতে শুব লাগিব নাপায় ইমান খং একদম ভাল নহয় আৰু এনে ভৰি বেয়া বাইকখনকে মোক দুদিনমান চলাই থাকিবলৈ দিয়া হলে বৰ ধুনীয়া বাইক দেই হাইৱেত চলাবা আৰু কি হব এই জীৱন তই কেতিয়া বহি আছ কি হৈছে ক'ত পলাইছে বুঢ়ে আহিলি বাইলো কি ফাটাফাটি গৰম গাড়ীৰ পৰা নামবাই মন নাযায় কিয় এচি আছে যে
অৱশ্যে তই এইবিলাক কেনেকে গম পাবি তোৰতো গাড়ী নাই না এই কি ফাল্টু কথা ক'বলৈ আহিছে 10 মান মোৰ নিজৰ গাড়ী আছে গাড়ী আছে যদি ক'ত ঘৰত বাকলি বুঢ়াই হাঁহি দেখুৱালে যে বুঢ়া অৱশ্যে নৱশ্যে কি হ'ল আপুনি এতিয়ালৈকে মোক 16 মান মাৰিছে মই 100টো দিয়কচোন কিয় মাৰিছে আৰু 100 মাৰিবলৈ দে আকৌ 16 মাৰিব তাৰপিছত মই তোক কৈ আছো। থাকছে ছাৰ অথনিৰ পৰা মন স্পট মোক চয়া আছে অ' কিয় নামাৰিম এইকেইটা মন কৰিব দেই মানে SI ছাৰ বাইকখন আমাৰ গেটৰ সন্মুখত ৰাখি থোৱা আছে মই ছাৰৰ বাইকখনতে উঠি পেলাই মই তেওঁৰ লগত এটা সপোন দেখি আছো মই তেওঁৰ লগত এনেকৈ বাইকত ফুৰিবলৈ গৈছো তেওঁৰ হাতখন আনকি মোৰ কঁকালত আছে তাৰপিছত যেতিয়া সপোনটো ভাগিছে দেখিছো হাতখন ঠিকে আছে কিন্তু সেই হাতখনে কুকুৰ তেওঁজনী কোন হা তেওঁজনী কোন সুধিছে তেওঁজনী কোন কোন তাৰ কাৰণে মোক চৈ আছে তেওঁজনী কোন 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 আ কোন ঐ তেওঁজনী কোন ডাইলগটো মোৰ আছিল নে তোৰ আছিল তই বেচিছা কাৰণেহে কৈছো কিহৰ প্ৰমাণ আছে মই গাড়ী বেচিলো বুলি তোৰ কি প্ৰমাণ আছে তোৰ গাড়ীটো যে ঘৰত আছে আপোনাক প্ৰমাণ কিয় লাগে আৰে লাগব কি লাগব কিহৰ লাগব মোৰ গাড়ী মোৰ কথা মই ঘৰত ৰাখো ক'বা পৰত ৰাখো আপুনি কোন হা কোৰ্টৰ জাজ নে কি আপুনি ঐ ভিডিঅ' ফুটেজ কি হ'লে দেখিছন না এৰালে মোক গাড়ী কথা সুধি আছে আপুনি গাড়ী কথা কিয় সুধিব আপুনি গাড়ী কথা কিয় সুধিব আপুনি শুনক গাড়ী কথা এজনী মানুহে থানাখনত কিমান লুট ল'ব আৰু আফালে মাতো তুমি আহাচোন আমাৰ আহা কি দেখিবলৈ মন নোযোৱা আছে বুঢ়াটো আৰে এই দুটা দেখোন সাপ নেউল হেন আছিলেই কেতিয়াৰ পৰা মিলন হ'ল মাথাডাল গৰম কৰি দিয়ে মানে কিহৰ প্ৰমাণ দিব লাগে মই বাকলি জেং ছোৱালী মই জেং হৈ যাব আকৌ ইয়াত হ'ব দিয়া কিয় তেনেকুৱা কৰিছা মই আছো ন সুধি আছে কেলে সেইবোৰ কথা মোক ঠাণ্ডা হৈ বহা নাপায় ইমান খং একদম ভাল নহয় অ খাতনিয়াৰ আজি আপুনি ইমান চিৰিয়াছ কি লাগে আপোনাক চা মোক কওকচোন আপোনাক কি লাগে অ' কি হৈছে তোৰ আমি দুটা মানে কথা এটা ডিছকাছ কৰি আছো আৰম্ভ কৰোহে চাই বাই বাই চিঞৰ মাৰি দে কি লাগে অ' আপোনাক চা কেছটো কি চা তাকে ৰচোন ৰ তাকে বা কেছটো কি মই একো ধৰিব নোৱাৰিছো কিহৰ কেছে ছাৰ নাই এনে কিবা কেছৰ কথা পাতি আছিল নহয় মানে চা বাইকৰ দুখীয়া আকেইটা কি 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 নহয় চা ভূমিকম্প কেছটো কথা পাতি আছো ভূমিকম্পটো যে ইমান জোৰছে আহিছে কিবা এটা পলিটিক্স আছে চা ভূমিকম্পত পলিটিক্স থাকে চিন্তা দেখিছ মূৰত এডাল এনেই লৈ ফুৰিছা আৰু কি লৈ ফুৰাৰ কথা কৈছে মূৰত এই খোপাটোৰ কথা কৈছে ছাৰ ভৰিৰ বিষটো কমা নাই নেকি নাই হে মেডিচিন লৈ আছো 2 দিনমান টাইম লাগিব বোলে ছাৰ এই ৰাতিপুৱা পোৱা টাইমত দৌৰা দৌৰি কৰি থাকিব লাগব এই ভৰিখন লৈ পেলাই মই দৌৰা দৌৰি কৰিম পাৰবা লাগব ছাৰ মুঠতে দৌৰাৰ সময়ত হাতটো এনেকে এনেকে ঘূৰাই দৌৰবা লাগব মোৰ এনেকুৱা একবাৰ হৈছিল নহয় ছাৰ মই ভাল পাই গেলো আপোনাৰ ভৰিৰ বিষ কেতিয়া হৈছিল ছাৰ ইয়াতে বিষ হোৱা নাছিল বসুমতাৰী আপোনাৰ বাহুৰ বিষ হোৱাৰ কাৰণে হাত ঘূৰোৱাৰ বাবে আপুনি ভাল পাইছিল মোৰ ভৰিৰ বিষত বাহুটো ঘূৰাই কি লাভ হ'ব ছাৰ কানেকশ্যন আছেতো ইণ্টাৰ ৰিলেটিভ কাম কৰক যাওক যাওক হ'ব ছাৰ ফটোৱা চব মানে পুলিচৰ চাকৰি যে কিয় কৰি আছে নহয় ইহঁতে হেৰি এই
তোক কথা এটা সুধিব লগা আছিল কি কথা আই ভাই প্ৰথম কথাটো সুধিবলৈতো দিয়া নুসুধা আগতে তুমি কিয় সুধিছা কি তই কথা টেপেচকে কেলে মাতডাল মাতিছ মাজত মানে এই কেইদিনমানৰ পৰা দেখিছোঁ অকণমান চাল চলনে হওক বা আচাৰ ব্যৱহাৰে অকণমান তাৰতম্য পাইছোঁ কি তাৰতম্য পাইছে মানে তই অকণমান লৰিছ কি লৰিছো মই মানে অকণ বেলেগ হৈছা কি বেলেগ দেখিলে বা মানে কিবা এটা নিমিলিছে নিমিলিছে মাছৰ লগত যেনেকে মাংস নিমিলিছে মাংসৰ লগত আকৌ কণীটো নিমিলিছে কণীৰ লগত আকৌ পনীৰ নিমিলিছে মুঠতে কিবা এটা নিমিলিছে এই ই গৈ ছাবজেক্টেই সলাই দিলে এৰা হাতনিয়াৰ এনে ঠিকে আছ তো আছে আছে মই ঠিকে আছো নে তই কেনেকে গম পালি তাৰমানে তই ঠিকে আছ আছো তেতিয়াহ'লে মইনো কি মিছা কথাটো কৈছো এই ৰ না মানে এই দুদিনমানৰ পৰা তোক অলপ চেঞ্জ হোৱা দেখিছোঁ সলনি সলনি মানে মই বুজাই আছো হা এই খোৱাৰ উদাহৰণ নিদিবি নাই মই বেলেগকে বুজাম মই মানে নীলা ৰঙৰ এটা মইনা পেণ্ট পিন্ধি আছিলো সেইটো আজি খুলকাই পেলাই মই ধুই দিলো বঢ়িয়া মোৰতো বেলেগ মইনা পেণ্ট নাই নাই। সেইকাৰণে কেঁচা মইনা পেণ্টটো অলপ মোলে ঢিলা হয় কিন্তু এডজাষ্টকৈ পিন্ধিছো এতিয়াতো মইনা পেণ্টটো মোৰ সলনি সেইটো সলনি ই কি বুজাই আছে তাৰতো বাদ দে বাৰু সি নিজেও বুজা নাই কথাটো হৈছে মানে কেইদিনমানৰ পৰা মই মন কৰিছোঁ বাইলুঙৰ লগত অলপ এটা হয়নে কি কথাটো কি কচোন ক মই এনেই কথাটো আপোনাক কম বুলি ভাবিয়ে আছিলো হাতনিয়াৰ এই মানুহটো আজি কি হৈছে অ' চা আপুনি পাতকচোন ক কলৈ গ'ল সেই মানুহটো বাহিৰতে আছে দেখোন হাতনিয়াৰ হাতনিয়াৰ আজি আপুনি ইমান চিৰিয়াছ কি লাগে আপোনাক চা মোক কওকচোন আপোনাক কি লাগে অ' কি হৈছে তোৰ আমি দুটা মানে কথা এটা ডিছকাছ কৰি আছো আৰম্ভ কৰোহে চাই বাই চিঞৰ মাৰি দে কি লাগে অ' আপোনাক চা এই গাই ধৰকচোন ইয়াক অ' নহয় পাতক বা কথা দেখিছে ছাৰ হাতনিয়াক ইমিডিয়েট লৈ আহকচোন যাওক মাতি দিয়ক বুজিছা হয় চা খাটাং কিবা এটা আছে মানে ফাইলটো পৰি গৈছে হাতত হাত চকুত চকু কি চাওনি চা ঐ তই ওলাচোন ওলা আজি দিনতে মই সপোন দেখিছো জানেনে হেই এডালৰ প্ৰেম কৰি পাইছ আপুনিয়ে কওক ই বোলে তোৰ কাৰণে প্ৰেমত পগলা হৈ আছে তই বোলে তাক ইণ্ডিকেটৰ মাৰি আছ মই তাক ইণ্ডিকেটৰ দিছো বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে कमला पसंद अनोखा स्वाद